हाय गाइज की खबर আপোনালোকৰ আজি অন্য এটা ভিডিও আপোনালোকৰ আগলৈ লৈ আহিছো আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম ঘৰতে থকা সামগ্ৰীৰে কিদৰে আমাৰ উট দুটা পিংকিশ অৰ্থাৎ গুলপীয়া কৰিব পাৰি দৈনন্দিন জীৱনত আমি আসলতে আমাৰ চুলি বা আমাৰ মুখখনৰ যত্ন লৈ থাকো নহয় জানো কিন্তু আমি আমাৰ উট দুটিলৈ পাহৰি যাওঁ সো মই ভাবিলো আজি আপোনালোকৰ লগত শেয়াৰ কৰো উঠৰ দুটা যতন আসলতে যতন মানে কি ভাবিলো মই এটা স্ক্ৰাব আৰু এটা লিপ মাস্ক আপোনালোকক শেয়াৰ কৰিম ৰেগুলাৰ লাইফত আমি আমাৰ উট দুটা যত্ন লওঁ তাৰ ফলত কি হয় আমাৰ উট দুটা কোলা হৈ পৰে বা উট ফটা সমস্যা হয় যেটো আমাৰ লাইন থাকে উঠৰ সেই লাইনটো অলপমান এনেকুৱা লাগে যেন কোলা লাইন এটা পৰি গৈছে যাৰ ফলত দেখিবলৈ বহুত বেয়া লাগে আৰু ৰেগুলাৰ আমি ছোৱালী বিলাকে লিপষ্টিক লগাই থাকো তাৰ ফলতো কেতিয়াবা ডাৰ্ক শেড আহি পৰা যেন লাগে সো মই ভাবিলো এখন আসলতে কোমল স্মুথ আৰু গুলপীয়া উঠনো কেনেকৈ কৰিব পাৰি ঘৰতে তাৰ এটা ভিডিও আপোনালোকৰ লগত শেয়াৰ কৰো আৰু এই ভিডিওটো আসলতে আমাৰ অকল ছোৱালী বিলাকৰ বাবে নহয় গাৰ্লছ বয়জ যেটো মই পদ্ধতি দেখাম সেই পদ্ধতিটো এপ্লাই কৰিব পাৰে সো বেছি দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো আমাৰ ফাৰ্স্ট স্টেপটো হৈছে লিপ স্ক্ৰাব আৰু তাৰ কাৰণে ইনগ্ৰেডিয়েন্টস লাগিব কেইটামান ঘৰুৱা সামগ্ৰী আসলতে চেনি হানি মৌ নেমু আৰু এডাল টুথব্ৰাছ গতিকে আহকচোন মই আপোনালোকক প্ৰথমে দেখাই লওঁ চেনি লম আমি 1 টিস্পুন আৰু হানিও একে 1 টিস্পুন আৰু কেইটোপালমান নেমু ড্ৰপস আসলতে 2-3 টোপাল নেমু ড্ৰপস আৰু এইটো আমি এতিয়া মিক্স কৰি লম এই মিশ্ৰণটো আমি মিক্স কৰি লম এতিয়া আমাৰ এই মিশ্ৰণখিনি ৰেডি হৈ গৈছে উঠত লগাব পৰাকৈ গতিকে মই আপোনালোকক এতিয়া এপ্লাই কৰি দেখাম এতিয়া মই এই মিশ্ৰণখিনি উঠত ধুনীয়াকৈ লগাই লম চেনি আসলতে ডেড স্কিন সেল ৰিমুভ কৰাত সহায় কৰে এতিয়া আমি মিশ্ৰণখিনি লগাই ললো আৰু প্ৰায় 2-3 মিনিট মান এনেদৰে লগোৱাৰ পিছত মই এতিয়া টুথব্ৰাছডাল লম আৰু সাৰ্কুলাৰ মোচনত ৰাব কৰি দিম আৰু আপোনালোকে যদি ব্ৰাছ ইউজ নকৰে তেনেহলে হাতৰ আঙুলিৰো আপোনালোকে ৰাব কৰি দিব পাৰে এনেদৰে প্ৰায় 1 মিনিট কৰাৰ পিছত আপুনি উট দুখন ধুই পেলাব আৰু তাৰ পিছত চাব এটা খুব শাইন কৰিছে আপোনাৰ উট দুটাই এতিয়া আহিলো আমাৰ সেকেন্ড স্টেপ লিপস মাস্ক আৰু তাৰ বাবে আমাক লাগিব এলোভেৰা জেল যেটো আমাৰ সকলোৰে ঘৰতে থাকে বা আপোনালোকে পতঞ্জলি এলোভেৰা জেল ইউজ কৰিব পাৰে আৰু নহলে আপোনাৰ ঘৰতে যদি এলোভেৰা গছ আছে হেও আপুনি ইউজ কৰিব পাৰে আৰু হানি আৰু ভিটামিন ই ক্যাপসুল আৰু প্ৰথমে আমি এলোভেৰা জেল লম হেকে চাহ চামুচৰ এচামুচ আৰু এতিয়া আমি এই তিনিটা ভালদৰে মিক্স কৰি লম আমাৰ উঠত লগাবৰ বাবে ৰেডি হৈ গ'ল এতিয়া মই এই মিশ্ৰণখিনিও লিপ মাস্কৰ কাৰণে যে মই মিশ্ৰণ বনাইছো সেইখিনি মই জেন্টলি মোৰ উঠখনত লগাই লম এনেদৰে লগোৱাৰ পিছত 2-3 মিনিট ৰাখি ধুই দিব এই মিশ্ৰণখিনি মই আসলতে মুখটো লগাই লওঁ আপোনালোকেও লগাই ল'ব পাৰে এনেদৰে লগালে মুখখনত ব্ৰাইটনেছ আহি পৰে আৰু শাইন কৰে কিয়নো এলোভেৰাই স্কিন হাইড্ৰেট কৰাত সহায় কৰে আৰু স্মুথ কৰাটো সহায় কৰে আনফালে হানিয়ে ময়শ্চাৰাইজিঙৰ কাম কৰে যাৰ ফলত ড্ৰাইনেছ নোহোৱা হৈ পৰে
প্ৰায় 15 মিনিট ৰখাৰ পাছত মুখখন ভালদৰে ধুই দিব মই মোৰ মুখখন ধুই ললো আৰু এতিয়া আপোনালোকে নিশ্চয় ডিফাৰেন্সটো ধৰিব পাৰিছে মই যেটো আসলতে উঠৰ কাৰণে মাস্ক ইউজ কৰিছিলো মাস্ক বনাইছিলো হেতু মই মোৰ গোটে মুখখনতে লগাই দিলো আৰু প্ৰায় 15 মিনিট মান পিছত মই ধুই দিলো মুখখন আৰু দেখিছেনে তে মোৰ মুখখনত এটা গ্লো আহিছে তে যেটো মই আপোনালোকক মেথড দেখুৱালো হেতু আপোনালোকে সপ্তাহত 3-4 বাৰ মান আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ইউজ কৰিব পাৰে আৰু মই যেহেতু এটো ইউজ কৰিছো আৰু বহুত ভাল ফলাফল লাভ কৰিছো গতিকে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰিলো আৰু আপোনালোকো আজি এই ভিডিঅটি চাই নিশ্চয় উপকৃত হ'ব আৰু মোক প্লিজ কমেন্ট কৰি আপোনালোকে জনাব আৰু আজি ভিডিঅটো যদি চাই ভাল পালে তেনে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটি বজাই দিব যাতে মোৰ নতুন ভিডিঅ'ৰ আপডেটখিনি আপোনালোকে পাই থাকে গতিকে পুনৰ অন্য এটি ভিডিঅ'ত আপোনালোকক লগ পাইছো বাই বাই